কবিতাৰ শিৰোনাম জীৱন বিশ্লেষণ। কেতিয়াবা জীৱনৰ ৰঙেৰে ফাকু খেলিছানে? কেতিয়াবা উজাগৰি নিশা অশ্ৰুৰ নদীত স্নান কৰিছানে? তেজাল যৌৱনৰ উল্লাসিত মাদকতা হেৰুৱাই সপোনৰ বাটত ভাগৰি পৰিছানে? এয়া সময়ৰ দোষ নে ভাগ্যৰ? জীৱন সঁচাকৈ প্ৰশ্নৰ সমাহাৰ। প্ৰাপ্তি অপ্ৰাপ্তিৰ বিশ্লেষণত পাৰ হৈ যায় মধুৰ সময়বোৰ। নিজক প্ৰতিষ্ঠিত কৰা সমৰ ক্ষেত্ৰত যেতিয়া মহাবীৰ যোদ্ধা হোৱা, হয়তো নেপথ্যৰ আৱেগবোৰে বৰকৈ তাচ্ছিল্য কৰে। কোনোবাই অৰ্থৰ অভাৱত আৰু কোনোবাই প্ৰেমত প্ৰতাৰিত হৈ ভাগৰি পৰে জীৱন বাটত। তাৰ মাজতে কৰ্তব্যক দিয়া প্ৰতিশ্ৰুতি, নিজৰ প্ৰতি থকা অযুত ভালপোৱা তথা আত্মসচেতনতাৰ শক্তিত কোনোৱে কৰে স্বপ্ন পূৰণ বা জীৱন অন্বেষণ। জীৱনৰ তিক্ততা পৰিহাৰ কৰি জিজ্ঞাসাক প্ৰাণ দি আগুৱাই যোৱাটো সঁচাকৈ কঠিন। সময় লাগিব, কিন্তু জয় ধৰ্মৰ হ'ব।